হয় যে আপোনালোকৰ গাঁৱত এটা ঘটনা ঘটি গৈছে ঘটনাটো সৰু কিন্তু বহুত বিতৰ্কৰ সৃষ্টি হৈছে হয় 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 আপোনাৰ গাঁৱৰে এজন যুৱক আছে তেখেতৰ নামটো মই উচ্চাৰণ কৰিব নোখোজো হয় হয় যেহেতু তেখেত এজন সামাজিকভাৱে জড়িত হৈ থকা মানুহ যাতে তেখেতৰ কোনো বদদামৰ ভাগি নহয় হয় 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 জানিবলৈ পাইছো যে তেওঁলোক দুজন বন্ধু আছিলে হয় হয় আপুনি নকওঁতে মই ঘটনাটো গম পাইছো মানে এইটো হল জাল চুৰৰ ঘটনা এইটো নিশ্চয় সেইটো ক'ব বিচাৰিছে আপুনি হয় হয় মই গম পাইছো যিহেতু এইটো ঘটনাৰ লগত আমি সৰুৰে পৰা জড়িত হৈ আছিলো এই ঘটনাটো আমি অতপ্ৰতভাৱে এই ঘটনাটোৰ লগত জড়িত হৈ আছিলো সেইকাৰণে আমি মানে সেই ঘটনাটো কি হৈছিল এই দূৰত আমাৰ এইখিনি পথাৰত জাল পাতিবলৈ দিছিল এজন ল'ৰাই ইয়াতে পৈ এটা চাফা কৰি দিছিল তাৰপিছত সেই পৈটো চাফা কৰি দিয়াৰ পিছত জালখন গায়ব কৰি দিছিল তাৰপিছত কি হ'ল CID এজন আছিল সেই CID জনে আৰু দৰমহা নলয় সেই CID জনে লয় কাজি টেঙা তেখেতে কাজি টেঙা নেমু টেঙা হয় হয় সেই নেমু টেঙা লৈ তেখেতে CID গিৰি কৰিছিল ফলত জালখন উদ্ধাৰ কৰিলে সেইখিনিয়ে ঘটনা হয় আমি শুনিবলৈ পাইছো যে যিজন ল'ৰাই চুৰ কৰিছিল জালখন তেওঁৱে বেলে পৈও চাফা কৰি দিছিল আৰু জালখনো বেলে পাতি দিছিল হয় 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 কিন্তু সেইজনে চুৰ কৰিছে হয় 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 আপুনি এটা কথা ভাবকচোন এইটো আমাৰ এখন সৰু জাল জাল হোৱা কাৰণে ঘটনাটো সৰু হৈছে ধৰক আমাৰ বহুত কোটি টকাৰ বিজনেছমেন আছে যদি তেনেকুৱা কোটি টকাৰ বিজনেছ কৰি আছে পথাৰত নহয় আৰু এনে আমাৰ হয় আৰু গম পাইছো আপুনি উদাহৰণটো নহয় আপুনি মোৰ প্ৰশ্নটো শুনিবলৈ চেষ্টা কৰক হয় হয় কওক আপুনি বেছি পেক পেকাই থাকিব নালাগে সৰি ক্ষমা কৰিব হয় আপোনাৰো চৰিত্ৰ কিমান ঠিক নহয় বুলি মই জানিব পাৰিছো নাই লাজ কৰিব নালাগে আপুনি আপুনি ভাল বিৰাট ভাল আপুনি পইচা দিলে চাহ খাব পায় হয় হয় সেইখিনি ময়ো জানো হয় 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 মই শুনিবলৈ পাইছো যে যিজন ল'ৰাই জাল চুৰ কৰি এনেকুৱা এটা কাম কৰিছে সেই ল'ৰাজনৰ প্ৰতি আপুনি কেনে ধৰণৰ মনোভাৱ পোষণ কৰিব বিচাৰে মনোভাৱ কেনেদৰে পোষণ কৰিম তেওঁ এই কামটো কৰিছে আৰু কিয় কৰিছে নাজানো কিন্তু কৰিব নালাগিছিল এই সমাজখনৰ প্ৰতি তেওঁ কিমান গ্ৰহণযোগ্য মানুহ বুলি ভাবে হয় তেখেতক এতিয়া আমি পেলাইতো দিব নোৱাৰো যিহেতু তেখেত আমাৰ মাজৰে এজন গতিকে তেখেতক আমি এতিয়া গ্ৰহণ কৰি ল'ব লাগে আৰু মানুহৰ ভুল কাৰ নহয় যিহেতু ভুলৰ শুধৰণি হ'বই লাগে হয় ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজি আমাৰ অনুষ্ঠান ইমানতে সামৰিছো হয় হয় নমস্কাৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব যাতে আমি আৰু আপোনাৰ লোকলৈ সুন্দৰ ভিডিঅ' বনাই থাকিব পাৰো গুড বাই থ্যাংক ইউ হেভ এ নাইস ডে